বোলে গাভৰু হৈ থাকোঁতে দেখোন ক্ষীণ আছিলা, বিয়া আহিয়ে শকত হৈ পৰিলা, কি ভিটামিন পালা? বোলে বিয়াৰ আগৰ ক্ষীণমিন ছোৱালী কেইগৰাকী বিয়াৰ পাছত শকত হৈ পৰে, ইয়াৰ কাৰণ কেৱল ওপৰত থকা ভগৱানজনেহে জানে। বোৱাৰীজনীয়ে ৰিলছ বনাইছে, ভিউজ অলপ কম আহিছে, বুকুখন আৰু অলপ তললৈ হলুৱাই দিয়া। কেইজনমানে বেয়া বেয়াকৈ কমেণ্ট কৰে, বোলে তই নিউজ কৰিবলৈ আৰু একো নাপালি, হয়নে বাৰু? আমি নিউজ নহয় প্ৰতিবেদনহে কৰিছোঁ। সম্পূৰ্ণ প্ৰতিবেদন নোচোৱাকৈ বেয়া বেয়াকৈ কমেণ্ট কৰা মহাপুৰুষ কেইজনক কৈছোঁ, আপুনি প্ৰথমে সম্পূৰ্ণ প্ৰতিবেদন চাব, তাৰ পাছতহে আপুনি আপোনাৰ মতামত কমেণ্ট বক্সত দাঙি ধৰিব। জেতুকাৰ পাত আজিকালি গছতেই শুকাই গৈছে, কাৰণ জেতুকা লগাবলৈ যেন আজিকালি আৰু সেইদিন নাই। নাই মানে সেইদিনো নাই, যিদিনত নেকি এগৰাকী বোৱাৰীয়ে নিজক উৰণিৰ তলত লুকুৱাই ৰাখিছিল। কি আচৰিত ন? চিধা কথা কম, কাৰোবাৰ গাত লাগি যাব পাৰে, সেয়ে আপুনি প্ৰতিবেদনটো ভুলতে শ্বেয়াৰ কৰি নিদিব। টকাৰ বাবে অসমৰ প্ৰায়ভাগ বোৱাৰীয়ে নিজৰ শৰীৰটো বিক্ৰী কৰি দিব পাৰে, কথাটো শুনিবলৈ বেয়া কিন্তু সঁচা কথা। টকাৰ বাবে অসমৰ প্ৰায়ভাগ বোৱাৰীয়ে নিজৰ শৰীৰটো বেচি দিছে, কথাটো শুনিবলৈ আপোনাৰ বেয়া লাগিছে, কিন্তু পোহৰ লাইভে আপোনাক মিছা কথা নকয়। ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন দিছে, অসমৰ প্ৰায়ভাগ যুৱতী আৰু বোৱাৰীয়ে নিজকে উলংঘ কৰি দিছে, কিহৰ বাবে? টকাৰ বাবে নহয়নে? ফেচবুকে টকা দিব, সেয়ে নিজক ভাইৰেল কৰিবলৈ যেন এটাই উপায়, নিজৰ শৰীৰটো অলপ দেখাই দিয়া। দেখাই দিয়া অলপ বুকুখন হলুৱাই, দেখাই দিয়া অলপ চাদৰখন অঁতৰাই, তেহে টকাৰ বৰষুণ পৰিব। সীমা চেৰাই গৈছে, কথাবোৰ নকলেও নহয়, টকাৰ বাবে নিজৰ সন্মান যেন শেষ কৰি দিছে। গিৰিয়েকে দিন হাজিৰা কৰে, ঘৰখন চলিবলৈ অলপ অসুবিধা হয়, সেয়ে ঘৈণীয়েকে লাগি গৈছে ৰিলছ বনোৱাত। সেই ঘৈণীয়েকজনীৰ ৰিলছবোৰ চাই গোটেই অসমবাসীয়ে আমেজ লৈছে, কাৰণ ঘৈণীয়েকজনীয়ে কেতিয়াবা যদি চাদৰখন আঁতৰাইছে, কেতিয়াবা নিজৰ কঁকালটো নচুৱাইছে। এতিয়া আপুনিয়েই কওক, ছ'চিয়েল মিডিয়াত এনেবোৰ ভিডিঅ' দি এগৰাকী যুৱতী আৰু এগৰাকী বোৱাৰীয়ে কিমান ভাল কাম কৰিছে। বোলে গাঁওখনত সেই বোৱাৰীগৰাকী এগৰাকী সন্মানীয় বোৱাৰী, কিন্তু ছ'চিয়েল মিডিয়াত সেই বোৱাৰীগৰাকী এগৰাকী নিৰ্লজ্জ বোৱাৰী নহয়নে? বোলে গাঁওখনত বোৱাৰীগৰাকী ওলাই গ'লে চাদৰেৰে গোটেই শৰীৰটো ঢাকি লয়, কিন্তু ছ'চিয়েল মিডিয়াত সেই বোৱাৰীগৰাকীয়ে আকৌ চাদৰখন আঁতৰাই লয়। বোলে সেই বোৱাৰীগৰাকীক যদি আপুনি বুজাবলৈ যায়, তেতিয়াহ'লে নোৱাৰিব, কাৰণ সেই বোৱাৰীগৰাকীয়ে এতিয়া নিজৰ মতেই সকলো কৰে, নিজকে বৰ ডাঙৰ চেলিব্ৰিটি বুলি ভাবে। নিজকে উলংঘ কৰি ফেচবুকত ভাইৰেল হৈ আপুনি নিজকে চেলিব্ৰিটি বুলি ভাবি লৈছে, তেন্তে ভুল ভাবিছে, কাৰণ ৰাইজে আপোনাক চেলিব্ৰিটি নহয়, বেশ্যা বুলিহে ভাবিছে। নিজকে উলংঘ কৰি ছ'চিয়েল মিডিয়াত আপুনি নিজকে ভাইৰেল কৰিছে, তেন্তে আপুনি নিজৰ গাঁওখনতেই চাদৰখনেৰে নিজক কিয় ঢাকিছে? ফেচবুকে টকা দিব, সেয়ে এগৰাকী যুৱতী নাইবা এগৰাকী বোৱাৰীয়ে নিজকে উলংঘ কৰিবলৈ অলপো সংকোচ কৰা নাই, কিন্তু আপোনাক সন্মান কোনোবাই কৰিবনে? জীয়াই থাকোঁতেই এগৰাকী নাৰীয়ে যদি সমাজৰ একো সন্মান জীয়াই ৰাখিব নিবিচাৰে, তেন্তে আপোনাৰ মৃত্যুৰ সময়ত কিন্তু আপুনি কাকো নাপাব। সেয়ে এগৰাকী যুৱতী নাইবা এগৰাকী বোৱাৰীয়ে নিজৰ সন্মান সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰক, আপুনি নিজকে বজাৰৰ আলুৰ দৰে কৰি নেপেলাব। ছ'চিয়েল মিডিয়াত নিজকে উলংঘ কৰি ভাইৰেল কৰা এগৰাকী বোৱাৰী নাইবা এগৰাকী যুৱতীক আপুনি সন্মান কৰক, কিন্তু গামোচাৰে নহয়, চেণ্ডেলেৰে। বিবাহিত পুৰুষ হিচাপে আপুনি কথাবোৰ মন দি শুনিব, টকাৰ বাবে নিজৰ পত্নীক আপুনি ছ'চিয়েল মিডিয়াত উলংঘ হ'বলৈ নিদিব, নহ'লে আপোনাক মূৰ্খ বুলি ক'ব। ধন্যবাদ।